গোল্ডেন পাগোডালৈ গোল্ডেন পাগোডাৰ ভিতৰত কি কি আছে আমি চাবলৈ যাওঁ আপোনালোকক দেখুৱাওঁ এইটো আজি গোল্ডেন পাগোডাৰ ভিডিঅ'টো মই আপোনালোকৰ কাৰণে স্পেচিয়েলি বনাইছোঁ মই নোসোমাওঁ বুলি ভাবিছিলোঁ কিন্তু মই ভাবিলোঁ ভিউৱাৰ্ছক এবাৰ দেখাওঁ দেৰি হৈছে যদি আমি ইয়াতে এবাৰ সোমাই কি কি আছে আমি চাই যাওঁ বন্ধুসকল ৰাতিপুৱাই আমি পৰশুৰাম কুণ্ড চাবলৈ গৈছিলোঁ পৰশুৰাম কুণ্ডৰ যিসকলে ভিডিঅ'টো দেখিছে তেওঁলোকে গম পাইছে আমি ৰাতিপুৱাই ওলাই গৈছিলোঁ আৰু যিসকলে ভিডিঅ'টো নাই চোৱা আপোনালোকে ওপৰত আই বটন আছে আপোনালোকে ক্লিক কৰিলে পাব পৰশুৰাম কুণ্ড চাওঁতে আমাৰ যথেষ্ট ভাগৰ লাগিছিল যাওঁতে আমি ভাত খাই গৈছিলোঁ যদিও ঘূৰি আহোঁতে আমি আচলতে হোটেল তেনেকুৱা আমি নাপালোঁ যে য'ত আমি খাব পাৰিম আৰু দুই এখন দেখিছিলোঁ যদিও তাত যথেষ্ট ভিৰ আছিলে তাৰপিছত আমি যেতিয়া ঘূৰি আহি আমি নামচাই পালোঁ নেশ্যনেল হাইৱে 52 আহি আমি গোল্ডেন পাগোডাৰ ওচৰত এখন হোটেল আছিলে হোটেলখনতে আমি খাবলৈ সোমালোঁ আমাৰ ইচ্ছা আছিলে টোপোলা ভাত খোৱাৰ কিন্তু সিদিনা হেনো বনোৱা নাই কিন্তু যি পালোঁ আমি তাকে খালোঁ আপোনালোকে আহিলে ইয়াত সোমাব পাৰে যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে বজাই ৰাখিছে কেনেকুৱা হৈছে খাই টেষ্টি হৈছে Ya পাৰিব নাই আনছে পাৰি চিকেন পাৰিবা নাই ইমানখিনি খাব পাৰিবা ইমানখিনি খাব পাৰিবা তুমি কি খাইছা মাছ খাইছা অ'কে মাছ ভাল মাছ খাইছা আছিলে খামটি ট্ৰেডিশ্যনেল খাম মানে টোপোলা ভাত খাম বুলি ভাবিছিলোঁ আমি কিন্তু টোপোলা ভাত আমি খাবলৈ নাপালোঁ এইখনত টোপোলা ভাত নাই আজি বনোৱা নাই বুলি ক'লে মই মাছ খোৱা নাই ল'ৰাই খাইছে আমি বাকীখিনি খাইছোঁ চিকেন পৰ্ক আৰু এইখিনি আইটেম খাই লওঁ ৰ'ব এতিয়া প্ৰথমতে টিকট দুটামান লৈ লওঁ মানে টিকেট অসমীয়াত টিকট বুলিয়ে কয় টিকেট লৈ লওঁ তাৰপিছত ভিতৰলৈ যাব লাগিব দুজন ডাঙৰ আছে আৰু দুটা বাচ্চা এডাল দুজন ইয়াতে টিকেটটো লৈ লওঁ ডাঙৰৰ এজনৰ 20 টকা সৰু নলয় পইচা গতিকে ইয়াত সোমাওচোন নাই নহয় কেমেৰাটো একেবাৰে ভিতৰতহে এলাউড নাই ন বাৰাণ্ডালৈকে পাৰি ঠিক আছে বন্ধুসকল আপোনালোকে জানেনে এই যিটো গোল্ডেন পাগোডা আমি চাবলৈ আহিছোঁ এই গোল্ডেন পাগোডাটোক টাই খামটি ভাষাত মানে ইয়াত থকা যিসকল লোক তেওঁলোকে যি ভাষা কয় এই ভাষাত কাংমু খাম বুলি কোৱা হয় এই উত্তৰ পূব ভাৰতৰ আটাইতকৈ উল্লেখযোগ্য স্মৃতিসৌধ এই নামচাই জিলাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টেঙাপানী নদীৰ কাষত আছে গোল্ডেন পাগোডাৰ বিউটিটো একচুৱেলি আপোনালোকে নিজে যেতিয়া ওচৰৰ পৰা দেখিব তেতিয়াহে আপোনালোকে অনুভৱ কৰিব ইয়াত তেনেকৈ ক্ৰিয়েচাৰখিনি আছে দেখিছেনে মুখত এনেকৈ সন্মুখত
সকলো ফালে আছে, প্ৰতিটো দিশত এনেকৈ ক্ৰিয়েচাৰ লগোৱা আছে। মই 2010 চনত চাবলৈ আহিছিলোঁ। 2010 চনতে এই গল্ডেন পাগোডাৰ দুৱাৰ মুকলি কৰা হৈছিলে। তেতিয়া সেই কাষৰীয়া যিবিলাক গছ মই দেখুৱাইছিলোঁ সেই গছবোৰ সৰু সৰু আছিল, কিন্তু সৌন্দৰ্য একেধৰণে আছে এই গল্ডেন পাগোডাৰ। হয়তো নতুনকৈ ৰং কৰিছে সেয়া নাজানো। এই গল্ডেন পাগোডাটো যেতিয়া সূৰ্যৰ পোহৰ পৰে দেখিছেনে ইমান ধুনীয়া হৈ উঠে। মানে আপোনালোকে ওচৰত যদি আহে, যেতিয়া আপোনালোকে চাবলৈ আহে তেতিয়াহে গম পাব ইয়াৰ সৌন্দৰ্য। ভিডিঅ'ত হয়তো আপোনালোকে কেনেকুৱা দেখিছে নাজানো, খুব বেছি ধুনীয়া। আপোনালোকে নামচাই যেতিয়া আহে আপোনালোকে নিশ্চয় সোমাব, চাই যাব। এই গল্ডেন পাগোডাৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি দিব, কাৰণ আপোনালোকৰ উৎসাহ প্ৰেৰণাই মোৰ সমল। গতিকে আৰু ভিডিঅ'টো চাই থাকক আৰু অকণমান আগলৈ আছে। মানে এইটো যিটো দিশৰ পৰাই আপুনি চাই, পূব, পশ্চিম, উত্তৰ, দক্ষিণ গোটেইকেইটা দিশতে একেধৰণে সেই ক্ৰিয়েচাৰকেইটা লগোৱা আছে সন্মুখভাগত। আৰু ধুনীয়াকৈ এনেকৈ প্ৰতিটো চাইডে একে যেন দেখা যায়, কিন্তু সেই ভিতৰত যি বুদ্ধৰ মূৰ্তি আছে সেইটো যিফালে মুখ কৰি আছে তেওঁ, সেইফালেহে আচলতে সন্মুখভাগ। সেইফালে মই এবাৰ দেখুৱাম।